বন্ধুসকল, আজি আমি শিকিম এটা চেনেলত কেনেকৈ চেনেল ট্ৰেইলাৰ দিব পাৰি। মানে চেনেল ট্ৰেইলাৰ এনেকুৱা হৈছে যেতিয়া আপোনাৰ চেনেললৈ নতুন মানুহ কোনোবা আহিব প্ৰথমবাৰৰ বাবে, তেতিয়া তেওঁ সেই ভিডিঅ'টো দেখি পাব। তেতিয়াহ'লে আহক আৰম্ভ কৰোঁ কেনেকৈ কৰে। তাৰ কাৰণে আপুনি প্ৰথমতে আপোনাৰ চেনেললৈ গৈ ল'ব। চেনেললৈ গৈ এই কাষ্টমাইজ চেনেল তাত ক্লিক কৰক। তাত ক্লিক কৰিলোঁ মই। এতিয়া ওপৰলৈ গৈছোঁ। তাত হোম টেবটো যিটো আছে, হোম টেব তাত ক্লিক কৰক। হোম টেব তাত দেখাইছে এতিয়া তলত চাওক ফৰ ৰিটাৰ্ণিং ছাবস্ক্ৰাইবাৰ্ছ, কাৰণ যিবিলাকে ছাবস্ক্ৰাইব কৰিছে তেওঁ দেখি পাব ইয়াত। আৰু এই ওচৰতে আছে ফৰ নিউ ভিজিটাৰ্ছ, ইয়াত আছে চেনেল ট্ৰেইলাৰ। ইয়াত চেনেল ট্ৰেইলাৰ দিব পাৰি। তাত ক্লিক কৰিছোঁ, প্লাছ চিনটোত ক্লিক কৰিলোঁ। এতিয়া কোনটো ভিডিঅ' আপুনি দিব বিচাৰিছে, এইটো মোৰ প্ৰথম ভিডিঅ'টো দিছোঁ মই, ইন্ট্ৰডাকশ্যন, চবেই তেতিয়া ভাল পাব চাবলৈ। আহি গ'ল। এতিয়া প্ৰথম যেতিয়া মোৰ চেনেললৈ মানুহ আহিব এই ভিডিঅ'টো চাবলৈ পাব। আৰু যিটো ৰিটাৰ্ণিং ছাবস্ক্ৰাইবাৰ আছে তাৰ কাৰণে এইটো ফিচাৰ কৰিব পাৰি। ইয়াত ফিচাৰ কৰিলে মানে আপুনি যিটো ভিডিঅ' ৰাখি থ'ব সেইটো ভিডিঅ' ছাবস্ক্ৰাইবাৰবিলাকে আহিলে দেখি পাব। কিন্তু মই প্ৰথমতে আপোনাক জাষ্ট চেনেল ট্ৰেইলাৰটো শিকালোঁ, এনেকৈ চেনেল ট্ৰেইলাৰ দিয়া হয়। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আপুনি শিকিলে কেনেকৈ চেনেল ট্ৰেইলাৰ দিয়ে। নমস্কাৰ।